प्रमोद बर' सारा गावनि बिबानखौ लानानै दुलाराय बर' फरायसा आफादनि बेनारखौ लानानै सारेन्डार जादोंमोन। प्रमोद बर' डाঙৰীয়া এলা আপোনাকো খুদাই এৰা নহব যে হাগ্ৰামা মহিলাৰ দিনতেই বড়ো মানুহবিলাকৰ স্বাধিকাৰৰ প্ৰশ্নটো অলপ তীব্ৰতৰ আছিল। प्रमोद बर' सारा गावनि बिबानखौ लानानै दुलाराय बर' फरायसा आफादनि बेनारखौ लानानै सारेन्डार जादोंमोन आरो साननैसो सिगां दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' सारखौ बिजेपिआव जयेन जागोन होननानै खोनानो मोन्दों। बाथ्राया सैथोबा दुलाराय बर' फरायसा आफादा फैगौ बिटिसि इलेक्शनाव सोरखौ सापर्ट खालामगोन? बर' डाঙৰীয়া আপোনাৰ স্বজাতিৰ মানুহক খেদি লৈ বিটিএডিৰ স্থায়ী বাসিন্দাক খেদি লৈ আপুনি আদানীক আপুনি অমিত শাহক তেল মাৰিবৰ কাৰণে আদানীক মাতি দি যদি কাৰোবাক বেঘৰ কৰে এলা আপোনাকো খুদাই এৰা নহব যে হাগ্ৰামা মহিলাৰ দিনতেই বড়ো মানুহবিলাকৰ স্বাধিকাৰৰ প্ৰশ্নটো অলপ তীব্ৰতৰ আছিল। আজি প্ৰমোদ বড়ো অহাৰ পাছততো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যিধৰণে চাৰেণ্ডাৰ কৰি দিছে, যিধৰণে প্ৰমোদ বড়ো অহাৰ পাছত আজি দিল্লীৰ ওচৰত দিছপুৰৰ ওচৰত মোৰতো এনেকুৱা লাগে যে প্ৰমোদ বড়োৱে প্ৰত্যেকটো কথা ক'বলৈ অমিত শাহৰ পৰা পাৰ্মিশ্যন লৈ লয়। আখিল গগৈ সাৰা স্পষ্ট फोरमायदों हाग्रामा महिलारि सारा सासे बर'नि राजा, बर'नि किं राजा, राजखान्थि पावारखौ लानानै गावनि गोहो खुंथायाव जेब्ला दंमोन अब्ला बुहुमनि गुबुन गुबुन हारिया बर'फोरनि सासे किं राजा होननानै हाग्रामा महिलारि सारा सिनायथि मोनजानाय, बर'फोरनि राजखान्थि पावारखौ लानानै हाग्रामा महिलारि सारा इन्डियानि गिदिर गिदिर पलिटिशियानफोरजों सिनायथि मोनजानाय, गुबुन गुबुन हादोरनि गुबुन गुबुन स्टेटनि अरुणाचल, नागालेण्ड, शिलं, मिजोराम गुबुन गुबुन स्टेटनि राजखान्थि डायलग सोलोंजानो थाखाय हाग्रामा महिलारि सारजों सोलोंजाफैयोमोन होननानै अखिल गगৈ सारा फोरमायदों। आरो दिनैनि समाव प्रमोद बर'आ माखौ लानानै सारेन्डार जागोन आरो बै समाव दुलाराय बर' फरायसा आफादनि आफादगिरि बेनारखौ लानानै सारेन्डार जादोंमोन। জাতিৰ মানুহক খেদি লৈ বিটিএডিৰ স্থায়ী বাসিন্দাক খেদি লৈ আপুনি আদানীক আপুনি অমিত শাহক তেল মাৰিবৰ কাৰণে আদানীক মাতি দি যদি কাৰোবাক বেঘৰ কৰে তেলা আপোনাকো খুদাই এৰা নহব যে হাগ্ৰামা মহিলাৰ দিনতেই বড়ো মানুহবিলাকৰ স্বাধিকাৰৰ প্ৰশ্নটো অলপ তীব্ৰতৰ আছিল। আজি প্ৰমোদ বড়ো অহাৰ পাছততো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যিধৰণে চাৰেণ্ডাৰ কৰি দিছে, যিধৰণে প্ৰমোদ বড়ো অহাৰ পাছত আজি দিল্লীৰ ওচৰত দিছপুৰৰ ওচৰত মোৰতো এনেকুৱা লাগে যে প্ৰমোদ বড়োৱে প্ৰত্যেকটো কথা ক'বলৈ অমিত শাহৰ পৰা পাৰ্মিশ্যন লৈ লয়। বড়ো মানুহ এজনক যদি কয় তই অসমীয়া লিখিবই লাগিব, জানিবই লাগিব, তেতিয়াহে চাকৰি পাবি, এইটো ভাবোঁ আনডেমক্ৰেটিক, এইটো চভিনিষ্ট। বিটিআৰ নিৰ্বাচন আহি আছে, কিবা ৰোল ল'ব আপুনি? নাই, নলওঁ। আপোনালোকে বড়ো মানুহৰ মাজত নিজৰ শাসন ৰাখক, বিজেপি কংগ্ৰেছ কাকো সোমাবলৈ নিদিব, যি কাজিয়া লাগে নিজৰ ভিতৰত কৰক, যি ভাল হয় বেয়া হয় দালালি কৰিলেও নিজৰ ভিতৰত কৰক, যি পইচাকেইটা বিক্ৰী দিলে যায় সেইকেইটাকে বাহিৰৰ হিমন্তহঁতক খাব নিদিব, তো ATM বনাবলৈ নিদিব বিটিআৰটোক হিমন্তৰ। মই অসমবাসী ৰাইজক জনাব খুজিছোঁ যে যেতিয়াই সুযোগ পাওঁ তেতিয়াই বিধানসভাত মই এটা প্ৰস্তাৱ আনিম, কোন ডিভাইচত আনো কথাটো পাতি ল'ব লাগিব, কোনটো আমাৰ ৰোলত আনিব লাগিব কথাটো পাতি লৈ যে উপেন্দ্ৰনাথ ব্ৰহ্ম বডুফা আমাৰ বড়ো জাতিৰ পিতৃ উপেন্দ্ৰনাথ ব্ৰহ্মক ভাৰত ৰত্ন দিব লাগে।